दोस्तो আজি মই আপোনালোকলৈ আনিছো বিয়াৰ কেইটামান ফানি মোমেন্ট আশা কৰো ক্লিপ কেইটা চাই আপোনালোকে খুব ভালেই পাব গতিকে ভিডিওটো শেষলৈ চাব আৰু নতুন দৰ্শকখিনিয়ে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বিয়াৰ দিনা স্বামী ঘৰত গৈ যদি এনেকুৱা এজনী খাউ লগ পোৱা যায় তেতিয়াহ'লে কি হ'ব পাৰে কওকচোন হাউৰ এই কাণ্ড দেখিলে নতুন বোৱাৰীৰ টেনচনত মূৰ গৰম হৈ যাব লকডাউনৰ সময়ত ৰাস্তাত পুলিচ দেখিলে এনেকুৱাকৈ দৌৰা দৃশ্য বহুত দেখিছো কিন্তু বিয়া কৰাবলৈ গৈ দৰাই পুলিচ দেখি দৌৰা দৃশ্য এই প্ৰথম দেখিলো বিয়াৰ দিনা দৰাই যদি এনেকৈ খোৱাত লাগে কি ক'ব আপুনি কওকচোন अरे अम्मा हमारे चचा को भी दे दो हैं देख रहे हो तुम ये हालत है अपने अपने को दे रही है বিয়াত মালা পিন্ধোৱাৰ সময়ত দৰা কইনাক এনেকৈ দাঙি ধৰোঁতে বহু সময়ত লজ্জাজনক ঘটনাৰো সৃষ্টি হয় চাওকচোন ইয়াতে ডাঙৰীয়াৰ লগত কি ঘটনা ঘটিল पहले जमाने की लड़कियां बोलती थी आजकल के जमाने की लड़कियां बोलती हैं बहुत मनुष्य लग रहे हो मत करो रहने लो দৰা কইনাৰ জোৰা বনাই ভগৱানে কিন্তু কিছুমান দৰা কইনাৰ জোৰা দেখিলে ভাব হয় এইটো ভগৱানে নহয় মানুহে বনোৱা জোৰা গতিকে আহক আজি মানুহে বনোৱা দৰা কইনাৰ জোৰা কেইটামান চাওঁ भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये বিয়া কি হা বিয়া কি বিয়া কি নাজানা না কাৰোবাৰ লগত প্ৰেম কৰিছা কেতিয়াবা এম কি এম কাৰোবাৰ লগত সম্পৰ্ক কৰিছা সম্পর্ক কি হা কিতা কন भाई मारो मुझे मारो
বিয়াৰ কথা চলি আছে আৰু নাগিন ডান্স নহ'ব এইটো হ'বই নোৱাৰে এইকেইটা ডান্স নে ডাষ্টবিন কমেণ্ট কৰি জনাব কিন্তু मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ कितने तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं जी और कुछ लोग मनोरंजन भी करवाते हैं নাগিন ডান্সৰ লগতে আমাৰ দেশত আৰু এটা পপুলাৰ ডান্স আছে সেইটো হ'ল মুৰ্গী ডান্স আৰু এই ডান্সটো ইমানেই পপুলাৰ যে বয়োজ্যেষ্ঠ লোকেও নচোৱাকৈ থাকিব নোৱাৰে গতিকে এই ডান্সটো চাই লাইক কৰিব কিন্তু कितने तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं जी और कुछ लोग मनोरंजन भी करवाते हैं বৰ্তমান সময়ত পাবজি আৰু ফ্ৰী ফায়াৰ ট্ৰেণ্ডিঙত আছে গতিকে আজি পাবজি লাভাৰৰ বিয়াৰ দৃশ্য দুটামান চাওঁ আহকচোন গতিকে দোস্ত কেনেকুৱা লাগিল এই ভিডিঅ'টো আশা কৰোঁ আপুনি ভালে পাইছে যদিহে এই ভিডিঅ'টো পাৰ্ট 2 বিচাৰে তেন্তে কমেণ্টত পাৰ্ট 2 লিখিব লগতে লাইকো কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন অন কৰি ল'ব থ্যাঙ্কস ফৰ ৱাচিং